everyone, welcome to my channel. Assam TET paper 1 LP leveler babe CDP oporot 60 ta MCQ based question answer apnalokor majore loi ahisu video ti hekholeke sabo aha kore video to agontok TET porikhat apnalokor babe kisu porimaner babe holeu sahayok hobo bolok tene hole video tir majore jao aru jodi he video ti sai bhal lage tenhore like comment aru share kobole ekebare na pohoribo আগবাঢ়িছো কোৱেশ্যনৰ মাজলৈ প্ৰথমটো কোৱেশ্যন লৈছো ফাৰ্স্ট কোৱেশ্যনটো হৈছে শিক্ষণ হল এক বিৰতিহীন প্ৰক্ৰিয়া ইয়াৰ উত্তৰ হৈছে জন্মৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈ সেকেন্ড কোৱেশ্যন হৈছে শিক্ষণ প্ৰক্ৰিয়া সম্ভৱ হ'ব পাৰে ক আৰু খ দুয়োটাই শুদ্ধ এইটোৰ আনুষ্ঠানিকভাৱে আৰু অনানুষ্ঠানিকভাৱে দুয়োটাতে সম্ভৱ হ'ব পাৰে কোৱেশ্যন নম্বৰ 3 শিক্ষণ প্ৰক্ৰিয়া পৰিশোধন কৰিব পাৰে আচৰণৰ Question number 4 আগ্ৰহ বা ইচ্ছা প্ৰকাশ কৰি শিকু বুলি শিকাখিনিকে কোৱা হয় সচেতন শিক্ষণ Question number 5 শিক্ষণক উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ সাধনৰ প্ৰক্ৰিয়া বুলি বৰ্ণনা কৰিছিল বিখ্যাত মনোবিদ থৰ্নডাইকে Question number 6 শিক্ষণ কাৰ্যক এটা প্ৰধান অংগ বোলা হয় জীৱনৰ Question number 7 শিক্ষণ প্ৰক্ৰিয়াটো হ'ল ব্যক্তিগত প্ৰক্ৰিয়া Question number 8 শিক্ষণৰ অৰ্থ হ'ল আচৰণ সংশোধন কথাষাৰ কৈছিল Woodworth. Question number 9 সকলোবোৰ জীৱৰে শিক্ষণ ক্ষমতা সমান নহয় Question number 10 শিক্ষণ প্ৰক্ৰিয়াক স্থায়ী ৰূপ প্ৰদানত সহায় কৰে অভ্যাসে Question number 11 শিক্ষণৰ সংযোগবাদ তত্ত্বৰ উদ্ভাৱক আছিল থৰ্নডাইক Question number 12 থৰ্নডাইক এগৰাকী বিখ্যাত মনোবিজ্ঞানী আছিল আমেৰিকাৰ Question number 13 শিক্ষণৰ প্ৰধান উপাদান হৈছে তিনিটা Question number 14 শিক্ষণৰ মূল উপাদান হ'ল ইয়াত আটাইকেইটা শুদ্ধ দিছে হেহে মনোবৈজ্ঞানিক উপাদান দৈহিক উপাদান আৰু পাৰিপাৰ্শ্বিক উপাদান এই আটাইকেইটা শুদ্ধ Question number 15 শিক্ষণৰ নীতিসমূহ আগবঢ়াইছিল থৰ্নডাইকে Question number 16 কৰ্ম অনুশীলন বা পুনৰাবৃত্তিয়ে শিক্ষণক স্থায়িত্ব প্ৰদান কৰে নীতিটো মানি চলাই শিক্ষণৰ অনুশীলনৰ নীতিয়ে 17 শিক্ষণৰ অনুশীলনৰ নীতিক ভাগ কৰিব পাৰি দুটা ভাগত 18 শিক্ষণৰ ভিত্তি হ'ল অভিৰুচন 19 শিক্ষণৰ ক্ষেত্ৰত পুৰস্কাৰ আৰু শাস্তিৰ নীতিৰ ভিত্তি হ'ল ফলাফলৰ নীতি 20 সামগ্ৰিকতাবাদীসকলৰ মতে শিক্ষণৰ অন্ধ প্ৰচেষ্টা ত্যাগ কৰিব লাগে কথাষাৰ সত্য 21 গেষ্টাল্ট মতবাদৰ সৈতে জড়িত মনোবিজ্ঞানীসকল হ'ল ৱাৰ্থিমাৰ কোহলাৰ আৰু কফকা 22 শিক্ষণৰ অনুবন্ধনবাদ তত্ত্বৰ উদ্ভাৱক আছিল পেভলভ 23 পেভলভে অনুবন্ধনবাদৰ তত্ত্বৰ পৰীক্ষা চলাইছিল কুকুৰৰ ওপৰত 24 গেষ্টাল্ট শব্দটো প্ৰধানত জাৰ্মান শব্দ 25 শিক্ষণত প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ আৱিষ্কাৰক আছিল থৰ্নডাইক 26 অন্তৰ্দৰ্শন পদ্ধতিৰ মূল ভেটি হ'ল সামগ্ৰিকতা বা তত্ত্ব 27 ইংৰাজী মটিভেশ্যন শব্দটো আহিছিল লেটিন ভাষাৰ পৰা 28 শিক্ষণৰ এটা গুৰুত্বপূৰ্ণ চৰ্ত হ'ল অভিপ্ৰেৰণা 29 আইভান পেভলভ এগৰাকী প্ৰখ্যাত মনোবিজ্ঞানী আছিল ৰাছিয়াৰ 30 গেষ্টাল্ট শব্দৰ অৰ্থ হ'ল সামগ্ৰিক 31 শিক্ষণ প্ৰক্ৰিয়াটো হ'ল উদ্দেশ্যমূলক প্ৰক্ৰিয়া 32 থৰ্নডাইকৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিক বুদ্ধিমান মানুহৰ বাবে প্ৰয়োজনীয় নহয় বুলি কৈছিল সামগ্ৰিকতাবাদীসকলে 33 থৰ্নডাইকৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিত প্ৰচেষ্টাৰ মাত্ৰা যিমানে বাঢ়ি যায় ভুলৰ মাত্ৰা সিমানে কমে 34 চাইকেল চলাবলৈ শিকা সাঁতুৰিবলৈ শিকা আদিৰ লগত ব্যৱহাৰ প্ৰণিধানযোগ্য প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ 35 শিক্ষণক এটা সমস্যা সমাধানৰ প্ৰক্ৰিয়া বুলি বিবেচনা কৰে আৰু ইয়াৰ অংশ বিশেষতকৈ সামগ্ৰিক অৱস্থাটোৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে সামগ্ৰিকতাবাদে 36 সামগ্ৰিকতাবাদীসকলে উদ্ভাৱন কৰা শিক্ষাৰ পদ্ধতিটো হ'ল অন্তৰ্দৰ্শন পদ্ধতি 37 সামগ্ৰিকতাবাদীসকলে তেওঁলোকৰ ধাৰণাক প্ৰমাণ কৰিবৰ বাবে পৰীক্ষা নিৰীক্ষা চলোৱা চিম্পাঞ্জিটোৰ নাম আছিল চুলতান 38 অনুবন্ধনবাদৰ জন্মদাতা আছিল পেভলভ 39 শিক্ষণৰ অনুবন্ধনবাদৰ প্ৰক্ৰিয়া হ'ল দুই প্ৰকাৰৰ Question number 40 মৌলিক অনুবন্ধনবাদৰ আৱিষ্কাৰক আছিল পেভলভ 41 ব্যৱহাৰিক অনুবন্ধনবাদৰ আৱিষ্কাৰক আছিল স্কিনাৰ 42 পেভলভে অনুবন্ধনবাদৰ প্ৰমাণৰ বাবে পৰীক্ষা চলাইছিল কুকুৰৰ ওপৰত 43 B.F. স্কিনাৰ আছিল এগৰাকী প্ৰখ্যাত মনোবিজ্ঞানী হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ
44 উদ্দীপকৰ স্থানতকৈ প্ৰতিক্ৰিয়াৰ স্থানক অগ্ৰাধিকাৰ দি SR সংযোগ সূত্ৰ অধিক কাৰ্যকৰী বুলি কৈছিল স্কিনাৰে 45 স্কিনাৰে ব্যৱহাৰিক অনুবন্ধনবাদৰ প্ৰমাণ দাঙি ধৰিবলৈ পৰীক্ষা চলাইছিল নিগনিৰ ওপৰত 46 আনক দেখি বা আনক অনুসৰণ কৰি শিক্ষণ আহৰণ কৰা পদ্ধতিটো হ'ল অনুকৰণ পদ্ধতি 47 অনুকৰণ পদ্ধতিক ভাগ কৰিব পাৰি দুটা ভাগত 48 অনুকৰণ পদ্ধতি ভাগ দুটা হ'ল সজ্ঞান আৰু অজ্ঞান অনুকৰণ 49 শিক্ষণৰ ক্ষেত্ৰত সন্তুষ্টি বা আত্মসন্তুষ্টিৰ নীতি বুলি কোৱা হয় ফলাফলৰ নীতিক 50 শাস্তি আৰু পুৰস্কাৰৰ নীতি বুলি অভিহিত কৰিব পাৰি ফলাফলৰ নীতি 51 থৰ্ণডাইকৰ মতে শিকা কথাবোৰ ব্যৱহাৰ কৰি থাকিলেহে স্থায়ী হৈ ৰয় অব্যৱহাৰৰ ফলত শিকা কথাবোৰ মনৰ পৰা বিস্মৃতিৰ গৰ্ভত পৰে কুৱেশ্যন নম্বৰ 52 মানুহে শিকা কথাবোৰ স্থায়িত্ব নিৰ্ভৰ কৰে অনুশীলনৰ ওপৰত কুৱেশ্যন নম্বৰ 53 শিকিবলৈ শাৰীৰিক মানসিকভাৱে সাজু হৈ থকা জনে সহজে শিকিব পাৰে কথাষাৰে নিৰ্ভৰ কৰে প্ৰস্তুতিৰ নীতি অনিচ্ছুকসকলৰ মাজত ইচ্ছা জগাই তোলা আগ্ৰহী কৰি তোলা শিক্ষাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিব নোৱাৰা জনৰ মনত উপলব্ধিৰ সৃষ্টি কৰা আদি কামবোৰক কোৱা হয় অভিৰচন কুৱেশ্যন নম্বৰ 54 আহিছোঁ কুৱেশ্যন নম্বৰ 55 শিক্ষাৰ ক্ষেত্ৰত শিক্ষকসকলক কোৱা হয় অভিৰোচক কুৱেশ্যন নম্বৰ 56 শিক্ষকে শিক্ষাৰ্থীসকলক অভিৰুচিত কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতি হ'ল ইয়াত হৈছে আটাইকেইটাই শুদ্ধ সেয়েহে ভৱিষ্যত জীৱনৰ আশাপ্ৰত ছবি এখন দাঙি ধৰা ডাঙৰ মানুহৰ ধাৰণা দিয়া পুৰস্কাৰৰ শাস্তিৰ ব্যৱহাৰ কৰা এই আটাইকেইটাই শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 57 শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক অভিৰুচিত কৰাৰ সময়ত মন কৰিব লাগে ইয়াতো আটাইকেইটাই শুদ্ধ হ'ব সেয়েহে মানসিক পৰিপক্কতাৰ ওপৰত ব্যক্তি পাৰ্থক্যৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ বয়সৰ ওপৰত এই আটাইকেইটাই শুদ্ধ কুৱেশ্যন নম্বৰ 58 শিক্ষাৰ্থীসকলে এটা বিষয় শিকাৰ পিছতে আন এটা বিষয় শিকিলে প্ৰথমে শিকা বিষয়খিনিৰ বহুখিনি পাহৰি যায় শুদ্ধটো হৈছে পশ্চাদমুখী অৱৰোধৰ বাবে কুৱেশ্যন নম্বৰ 59 অতি শিক্ষণো পাহৰণিৰ কাৰণ কুৱেশ্যন নম্বৰ 60 শিক্ষণ হৈছে এটা বিশেষ সম্পৰ্ক যি এগৰাকী শিশুৰ ক্ষমতাসমূহৰ পূৰ্ণাংগ বিকাশত সহায় কৰে মতবাদটো আছিল ৰাইবাৰ্ণৰ আপোনালোকৰ লগত মই কুৱেশ্যন 60টা আলোচনা কৰিলোঁ এয়া মোৰ নিজা কুৱেশ্যন আনসাৰ নহয় এয়া মই কিতাপৰ পৰা দিছোঁ যিসকলৰ ওচৰত হয়তো কিতাপ নাথাকিব পাৰে তেওঁলোকৰ বাবে সুবিধাজনক হ'ব আৰু বহু সময়ত এনেকুৱা হয় আমি কিতাপখন ওচৰলৈ পঢ়িবলৈ অসুবিধা হয় বা বিভিন্ন কিছুমান কাৰণ থাকে সেয়েহে যদিহে এনেদৰে হাততটো এনিটাইম মোবাইলটো থকাই যায় বা যিকোনো পৰিৱেশত যিকোনো পৰিস্থিতিত বাহিৰলৈ ওলাই গ'লেও মোবাইলটো নিয়া যায় কিন্তু বাহিৰলৈ ওলাই গ'লেতো কিতাপখন বা তেনেকুৱা লৈ যোৱা নাযায় সেয়েহে বহুখিনি কাৰণ আগত ৰাখি সকলো পৰীক্ষাৰ্থীৰ সুবিধা হ'ব বুলি ভাবি এই কুৱেশ্যন আনসাৰখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব আৰু পুনৰবাৰ সকলো পৰীক্ষাৰ্থীকে শুভেচ্ছা জনাইছোঁ সকলোৰে পৰীক্ষা ভাল হওক আগন্তুক দিনকেইটা আৰু বেছি কষ্ট কৰক আৰু ভালদৰে প্ৰিপাৰেশ্যন কৰক আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ লগ পাম আন এটা নতুন ভিডিঅ' মোৰ চেনেলত এতিয়ালৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ